Hello everyone, মই চিন্ময়ী মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি মই এতিয়া আছোহি এয়া নামতি দলত নামতি আলিতে আছে এয়া দেবী দল আৰু বিষ্ণু দল আছে ইয়াতে তাকে ভাবিলো আপোনালোকক অকমান দেখুৱাই দিওঁ পৰিবেশটো আৰু খুব ধুনীয়া এটা পৰিবেশ আৰু ইয়াতে উদ্যানো এখন আছে সকলোবোৰ দেখুৱাই যাম বাৰু আপোনালোকক ভিডিওটো আপোনালোকে সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলো আৰু যদি ভাল পালে তেতিয়াহলে লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আমি এয়া দলৰ সন্মুখত উপস্থিত হৈছেহি আৰু আপোনালোকক ভিতৰ ভাগৰ পৰিবেশটো অলপ দেখুৱাই থাকিম আপোনালোকে চাই থাকিব এয়া এতিয়া আমি আহি শিৱসাগৰ জিলাত থকা নামতি পাইছোহি আৰু এই ডখৰ আছে খৰিকটীয়া আলি সমীপতে আছে আৰু এই গাঁওখনৰ নাম হৈছে বাইলুং গাঁও আৰু এই ৰাস্তাটো কিনাৰতে আছে এখন উদ্যান চাওলুং চুকাফা উদ্যান আৰু এফালেদি আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছো আৰু এই গছজোপা চক ইমান ধুনীয়া আৰু উদ্যানখন হৈছে এইখন খুব ধুনীয়াকৈ বনোৱা হৈছে এইখন আৰু এতিয়া আমি ভিতৰলৈ সোমাই গৈ আছো আৰু এইফালে আছে দল দুটা আৰু এইটো হৈছে এটা বৰ পুখুৰীটোৰ পাৰতে আছে দল দুটা আৰু এয়া হৈছে আমগুৰি বিধানসভা সমষ্টিৰ নামতি দল গাঁও পঞ্চায়ত ইয়াতে কাষতে আছে আৰু এই দুভাগে দল এভাগ হৈছে বিষ্ণু দল আৰু এই ভাগ হৈছে দেবী দল আৰু সম্পূৰ্ণকৈ দেখুৱাই যাওঁ আপোনালোকে চাই থাকিব আমি এতিয়া দেবী দলৰ ভিতৰত সোমাইছি আৰু চাৰি ৰাউণ্ডটোৰ এয়া বাউণ্ডাৰী এইফালে এনেকৈ বাউণ্ডাৰী মাৰি থোৱা হৈছে আৰু পৰিৱেশটো খুব ধুনীয়া এইটো দলটো দেবী দল আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিম আগৰ দিনীয়া আহোম ৰজাৰ দিনৰ দল হয় তাকে ভাবিলো আপোনালোকক অকমান দেখুৱাই দিওঁ পৰিৱেশটো চক ইমান ভাল লাগিছে আৰু নামতিত থকা এই দল দুটা কিছুমান পৌৰাণিক ইটাৰে নিৰ্মিত যিবোৰ ইটা আহোম ৰাজত্ব কালত বিভিন্ন মঠ মন্দিৰ নিৰ্মাণ কৰোঁতে ব্যৱহাৰ কৰিছিল আৰু সেইবোৰ ইটাৰে ঠিক তেনেদৰে এই মন্দিৰ ভাগো নিৰ্মাণ কৰা হৈছে আৰু এই মন্দিৰটো নিৰ্মাণ কৰিছিল নামতিয়াল ভাগৱতী বৰবৰুৱাই 1775 চনত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্ব কালত আৰু দেবী দল ভাগৰ শিখৰ ভাগত কিছুমান লাইন আছে আৰু ইয়াৰ ৱালসমূহ পদুম ফুলৰ টেৰাকটাৰ যি ডিজাইন আছে সেই ডিজাইন সদৃশে নিৰ্মাণ কৰা হৈছিল আৰু এতিয়া মই গোটেই চাৰিওকাষে আপোনালোকৰ দলটো দেখুৱাই দিছো আৰু এই আচক ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছিল আগৰ দিনত যিহেতু 1700 শতিকাতে নিৰ্মাণ কৰা হৈছিল কিন্তু এতিয়াও এক পুৰণা কীৰ্তিচিহ্নটো এনেকৈ আছে বহুত ধুনীয়া হৈ আছে আৰু অলপমান হেলুৱৈ ধৰিছে অকমান ৰং কৰাৰ অভাৱ সেইবাবে আৰু এই আচক গোটেই সম্পূৰ্ণ চাৰি ৰাউণ্ডটো দেখুৱাই দিছো এয়াই হৈছে শিৱসাগৰ জিলাত থকা নামতি অঞ্চলত থকা নামতি দল আৰু মই যদি কওঁতে কিবা ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব আৰু এইফালে এইটো এটা পুখুৰী এইটো পুখুৰীটো ৰজাৰ দিনৰ এই পুখুৰী হয় এয়া পুখুৰীটো গৌৰীনাথ সিংহৰ দিনতে বনোৱা হৈছিল আৰু এই দলটো গৌৰীনাথ সিংহৰ ৰাজত্ব কালতে বনোৱা হৈছিলে আৰু 1770 চনমানত বনাইছিলে ইয়াৰে এগৰাকী ব্যক্তিয়ে নামতিয়াল ভগৱতী বৰবৰুৱাই আৰু অকমান কৈ দিছো বাৰু এয়া ধুনীয়া পৰিৱেশটো আৰু এটা নিৰিবিলি পৰিৱেশ ইয়াত কোনো হাই হুলস্থুল নাই এটা খুব ধুনীয়া এটা পৰিৱেশ আৰু অলপমান মেৰামতিৰ মানে অভাৱ দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ প্ৰচাৰটো ইমান বেছি হোৱা নাই সেইবাবে চাগে বহুতে নেজানে নামতিৰ যে এটা দল আছে দুটা দল আছে এটা দেবী দল আৰু এয়া বিষ্ণু দল এয়া হৈছে দেবী দল মোৰ পাছফালে থকা আপোনালোকে দেখিছে এয়া দেবী দল আৰু বিষ্ণু দল ভাগ এইফালে আছে এই ভাগ বিষ্ণু দল আৰু এইটো যে পুখুৰীটো ইয়াৰ কাষতে আছে পুখুৰীটো আৰু পুখুৰীটো এয়া পানী নুশুকায় দেখিছে আপোনালোকে পানী হৈয়ে থাকে আৰু এইটো পুখুৰী শিৱসাগৰ জিলাৰ নামতি অঞ্চলত থকা আৰু এয়া দল দুভাগ আৰু এইটো দল দুভাগৰ কাষতে আছে এটা বৰ পুখুৰী খুব ধুনীয়া এটা পৰিৱেশ
আৰু এইটো প্ৰেক্ষাগৃহ এটা আছে আৰু এইফালে আছে এটা স্কুল ঘৰ আৰু এইটো প্ৰেক্ষাগৃহটো তাত মেডাম মেফি পতা হয় আৰু ইয়াত পূজাও পতা হয় দুৰ্গা পূজাৰ সময়ত আহিবলৈ ভাল আছিল কিন্তু আহিব নোৱাৰিলোঁ। আহক এতিয়া আমি চাওঁ শিৱসাগৰ জিলাৰ নামতিদলত থকা এয়া হৈছে বিষ্ণুদৌল আৰু আহোম ৰাজত্বকালত যি কীৰ্তিচিহ্ন নিৰ্মাণ কৰা হৈছিল তাৰে এয়া হৈছে বিষ্ণুদৌল হৈছে অন্যতম এটা কীৰ্তিচিহ্ন আৰু এয়া আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ আৰু এয়া দেৱীদৌলৰ কাষতে আছে বিষ্ণুদৌল নামতি অঞ্চলত আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া আমি ভিতৰৰ ভাগলৈ সোমাই গৈ আছোঁ, আপোনালোকো ব'লক মোৰ লগতে কি আছে চাওঁ ব'লক। আৰু এয়াই হৈছে শিৱসাগৰ নামতিদৌলত থকা দ্বিতীয়টো দৌল বিষ্ণুদৌল। প্ৰথমতে আপোনালোকক দেৱী দৌল ভাগ দেখুৱালোঁ আৰু এয়া হৈছে বিষ্ণুদৌল আৰু এই দৌল ভাগৰ শিখৰৰ ভাগতো ভাৰ্টিকেল আৰু হৰিজেণ্টেল লাইন আছে আৰু এই লাইন দুডালে য'ত ক্ৰছ কৰিছে সি এটা অৰ্নামেণ্টেলৰ আকৃতি দিছে আৰু এই গোটেই দৌলটো পুৰণি দিনৰ যি কাঠেৰে বনোৱা মঠ মন্দিৰ আছে তাৰ ভাস্কৰ্যটো ইয়াত প্ৰতিফলিত হৈছে আৰু এই গছজোপা চাওকচোন বহুত পুৰণা হয় আৰু এই মই দৌলটোৰ গোটেই চাৰি কাষটো আপোনালোকক দেখুৱাই দিছোঁ আৰু ৱালবোৰতো চাওকচোন কিমান ধুনীয়াকৈ এনেকৈ কলা দি থোৱা হৈছে আৰু ইয়াতো এনেদৰে পদুম ফুলৰ টেৰাকটা ডিজাইনটো দিয়া হৈছে, খুব ধুনীয়া লাগিছে আৰু চৰকাৰে যদি অকণমান মেৰামতি কৰে তেতিয়া আৰু ভাল হ'ব আৰু বাহিৰৰ পৰা অহা যি মানুহ আছে তেওঁলোকেও চাই বহুত ভাল পাব অলপমান যদি ৰং কৰি দিয়ে আৰু এয়া চাৰিকাষটো আপোনালোকক দেখুৱাই দিছোঁ, খুব ধুনীয়া এটা পৰিৱেশ আৰু এয়া চাওক শিখৰ ভাগটো আৰু দেৱীদৌল ভাগতকৈ এই বিষ্ণুদৌল ভাগ অলপ ডাঙৰ হয়। এয়া চাওক ৱালবোৰ চাওক ইমান ধুনীয়া, আগৰ দিনৰ যি ইটাৰে নিৰ্মাণ কৰিছিল সেই ইটা, ইয়াত কোনো চিমেণ্ট ব্যৱহাৰ কৰা নাই। বিষ্ণুদৌল ভাগৰ ভিতৰৰ ভাগটো চাওক এয়া চাৰিখন মানে গেট আছে, এয়া এতিয়া বন্ধ কৰি থোৱা হৈছে, সেয়ে অকণমান দেখুৱাই দিলোঁ। ভিতৰৰ পৰিৱেশটো খুব ধুনীয়া আৰু এবাৰ ভিতৰৰ ফালে সোমাব পাৰি, ইয়াত বন্ধ কৰি থোৱা আছে বাবে সোমাবলৈ অকণমান অসুবিধা হৈছে, সেইবাবে বাহিৰৰ পৰাই আপোনালোকক অকণমান দেখুৱাই দিলোঁ। এয়া চাওক খুব ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছিল, ইয়াৰ ভিতৰত দুৰ্গা পূজা পতা হয় আৰু এয়া চাওক দৌলটো আপোনালোকক আকৌ এবাৰ সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ। এয়া খুব ধুনীয়া এটা দৌল আৰু এয়াই আহোম ৰাজত্বকালৰ কীৰ্তিচিহ্ন। ফ্ৰেণ্ডসকল এয়া চাওক এয়া হৈছে বিষ্ণুদৌল আৰু ইয়াতে এতিয়া মই আহি উপস্থিত হৈছোঁ আৰু এয়া নামতি আলিত থকা এয়া নামতি দৌল আৰু দুভাগ দৌল আছে, এভাগ হৈছে দেৱীদৌল, এভাগ হৈছে বিষ্ণুদৌল আৰু আগত দেখুওৱা ভাগ দেৱীদৌল আছিলে আৰু এই ভাগ হৈছে বিষ্ণুদৌল, গতিকে আপোনালোকক দেখুৱাই দিছোঁ আৰু আহোম ৰজা গৌৰীনাথ সিংহৰ ৰাজত্বকালতে এই দৌল ভাগ বনোৱা হৈছিলে নামতিয়ালি ভাগৱতী বৰবৰুৱাই আৰু এয়া বহুত ধুনীয়াকৈ বনোৱা হৈছিলে আৰু সম্পূৰ্ণ ভিউটো দেখুৱাই দিছোঁ। এয়া চাওক খুব ধুনীয়া এটা পৰিৱেশ, এয়া চাৰিৰাণটো দেখুৱাই দিছোঁ, খুব ধুনীয়া গছ গছনি আছে। যিবোৰ দৌলবোৰৰ দৰে শিৱদৌল বা এনেকুৱা দৌলবোৰ যিমান প্ৰচাৰ হৈ থাকে কীৰ্তিচিহ্নবোৰৰ, বাকী এইটো নামতি বিষ্ণুদৌল হয়, এই দৌলটোৰ ভিতৰত ইমান প্ৰচাৰ হোৱা নাই আজিলৈকে, ভাবিলোঁ মই আপোনালোকক দেখুৱাই দিওঁ আৰু এইটো খুব ধুনীয়া হয় আৰু আহোম ৰজা গৌৰীনাথ সিংহৰ ৰাজত্বকালতে বনোৱা হয় আৰু এয়া দেখুৱাই দিছোঁ আপোনালোকক আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যদি মোৰ চেনেলটো আজি প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। তেতিয়াহ'লে ভিডিঅ'টো আজি মই ইমানতে সামৰণি মাৰিছোঁ, অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম, বাই বাই।